ৰাঘৱ এজন চৰকাৰী কৰ্মচাৰী আছিল। ৰাঘৱৰ ট্ৰান্সফাৰ এখন সৰু গাঁৱত হৈছিল। সেইবাবে ৰাঘৱে নিজৰ পত্নী ময়ূৰী আৰু নিজৰ ছোৱালী তৃষাক লৈ সেই গাঁওখনলৈ গুচি গ'ল। চৰকাৰৰ পৰা সিহঁতক এটা ডাঙৰ ঘৰ দিয়া হ'ল আৰু সিহঁতে ঘৰৰ ভিতৰলৈ গ'ল আৰু সিহঁতৰ সেই ঘৰটো বৰ পচন্দ হৈ গ'ল। আৰে ময়ূৰী, মই ভবাই নাছিলো মোৰ কোম্পানীটোৱে মোক ইমান ডাঙৰ এটা এপাৰ্টমেণ্ট দিব, কিন্তু ঘৰটো বৰ ধুনীয়া দেই। আৰে শুনা, ঘৰটো বহুতেই ভাল হয়, কিন্তু মোৰ এতিয়া ঘৰটোৰ চাফ চিকুণক লৈ চিন্তা হৈছে। ৰাতিপুৱাতো আপুনি কামলৈ বুলি ওলাই যাব, থাকিম তৃষা আৰু মই। ইমানবোৰ চাফ চিকুণ তৃষা আৰু মই কেনেকৈ কৰিম? আৰে ময়ূৰী, চাফ চিকুণৰ কথা তুমি চিন্তা নকৰিবা। মই কাইলৈকে এজনী কাম কৰা মহিলাৰ যোগাৰ কৰি দিম। কিন্তু এতিয়াতো মোৰ বহুত ভোক লাগিছে। এতিয়া সোনকালে খানা বনোৱা আৰু শুই থাকা। আমি অহাকালিৰ পৰাই চাফ চিকুণ আৰম্ভ কৰি দিম। আৰে আপোনাৰতো কেৱল খোৱাই ঠাণ্ডা, বেলেগতো আপুনি একো ভাবাই নাই। মা, মই বাহিৰলৈ খেলিব যাওঁ নেকি? যোৱা তৃষা, কিন্তু বেছি দূৰ নাযাবা আৰু সোনকালে উভতি আহিবা। হ'ব মা। তাৰ পিছত ময়ূৰে পাকঘৰলৈ গৈ খানা বনাব ধৰিলে আৰু তাৰ পিছত তৃষাই খেলিবৰ বাবে ঘৰৰ বাহিৰলৈ গুচি গ'ল। তেতিয়াই তৃষাৰ ভৰিৰ ওচৰলৈ এটা ফুটবল আহিল, কিন্তু যেতিয়াই তৃষাই সেই বলটো উঠাব খুজিলে সেই বলটো তাইৰ হাতত অহা নাছিল। বাৰে বাৰে বলটো তাইৰ পৰা আঁতৰি যাই আছিল আৰু তৃষাই সেই বলটোৰ পিছা কৰি কৰি এটা ডাঙৰ গাঁতত সোমাই গ'ল। মাটিৰ তলত এটা বহুত ডাঙৰ বহুত ধুনীয়া ঘৰ আছিল। সেইবোৰ দেখি তাই বহুত আচৰিত হ'ল। মাটিৰ তলত ইমান ডাঙৰ ঘৰ আৰু ইমান ধুনীয়া। এই ঘৰটোতো মোৰ ঘৰটোতকৈ ধুনীয়া। ইয়াত কোনো নাই নেকি বাৰু? তেতিয়াই তৃষাই এটা কোঠাৰ পৰা কন্দাৰ শব্দ শুনিবলৈ পালে। তাৰপিছত তৃষাই কন্দাৰ শব্দৰ পিছা কৰি কৰি এটা কোঠা গৈ পালেগৈ। তাই দেখিলে যে সেই কোঠাটোত এগৰাকী অকলশৰীয়া মহিলাই জোৰ জোৰকে কান্দি আছে। কি হ'ল আণ্টি, তুমি কিয় কান্দি আছা? কাৰণ মই বহুত বছৰৰ পৰা এই ঘৰটোত বন্দী হৈ আছো। মোৰ দেউতাই মোক এই মাটিৰ তলৰ ঘৰটো মোৰ বাৰ্থডেত গিফ্ট দিছিল, কিন্তু মোৰ লোভীয়া স্বামীয়ে এই ঘৰটো বিক্ৰী কৰি মোক ইয়াত অকলশৰীয়াকৈ এৰি থৈ ক'ৰবালৈ গুচি গ'ল। তেতিয়াৰ পৰা মোৰ কোনো বন্ধু আছে না মোৰ কোনোবা আলহী আছে। মই বৰ অকলশৰীয়া। তুমি মোৰ বান্ধৱী হ'বা কি? তুমি মোক তোমাৰ ঘৰলৈ লৈ যাবা? আৰে আণ্টি, মই তোমাৰ নিশ্চয় বান্ধৱী হ'ম, কিন্তু মই তোমাক এতিয়া মোৰ ঘৰলৈ লৈ যাব নোৱাৰো। মই এই বিষয়ে মোৰ মাক সুধিব লাগিব। আৰে তুমি চিন্তা নকৰিবা, মোৰ মা বহুত ভাল হয়। মোৰ মায়ে কেতিয়াও মানা নকৰে। বাৰু আজি মই ঘৰলৈ যাওঁ দেই। মই মাৰ সৈতে আলোচনা কৰি মই অহাকালি আকৌ আহিম। ঠিক আছে, যোৱা, মই তোমাৰ অপেক্ষা কৰিম। তাৰপিছত তৃষাই নিজৰ ঘৰলৈ উভতি আহিল। মামা, আজি নহয়, মই এজনী বান্ধৱীক লগ পালো। তাই বহুত ভাল হয়, কিন্তু তাই বৰ অকলশৰীয়া। তাইৰ ঘৰটোত অকলে থাকে। তোমাৰ বান্ধৱী? আৰে আজি আহিছা ইয়ালৈ। তোমাৰ আজিতে ইমান ভাল বান্ধৱী কেনেকৈ হৈ গ'ল? মোকোতো দেখুওৱা, কোন হয় তোমাৰ বান্ধৱী? মা, তুমি মোৰ বান্ধৱীক লগ কৰিব খোজা? মই তোমাৰ বান্ধৱীক লগ কৰিব বিচাৰো। মা, ঠিক আছে, অহাকালি তেনেহ'লে মই মোৰ বান্ধৱীক ইয়ালৈ লৈ আহিম। তাই বহুত দুখত আছে। তাইৰ ঘৰটো মাটিৰ তলত হয়, বহুত ধুনীয়া ঘৰ হয়, কিন্তু তাই বহুত বছৰৰ পৰা তাতেই বন্দী হৈ আছে। তাই মোৰ লগত এই ঘৰখনতে থাকিব বিচাৰে। মা, মাটিৰ তলত ঘৰ? আৰে তৃষা, মাটিৰ তলত ঘৰ নহয়, বেছমেণ্ট আছে চাগে। নাই মা, বেছমেণ্ট নহয়, সেয়া এটা বহুত ডাঙৰ ঘৰ হয়। মোৰ বান্ধৱীজনী তাত অকলে থাকে। তৃষাই নিজৰ মাকক সকলো কথা ক'বই খুজিছিল। তেতিয়াই তালৈ ৰাঘৱ আহিলে। আৰে তৃষা বেটি, আজি তোমাৰ চকুত টোপনি নাই যে? বহুত ৰাতি হৈছে নহয়। যোৱা শুই থাকা গৈ। হ'ব দেউতা, অহাকালি মই মোৰ বান্ধৱীক ঘৰলৈ লৈ আহিম আৰু মোৰ বান্ধৱীজনীয়ে ইয়াতে থাকিব। আৰে ময়ূৰী, এই তৃষাই কাৰ কথা কৈ আছে বাৰু? তৃষাৰ হেনো আজি কোনোবা বান্ধৱী আহি গ'ল। তাই মোক কালি তাইৰ বান্ধৱীৰ সৈতে লগ কৰিব। ময়ো বোলো তাইৰ বান্ধৱীৰ সৈতে লগ হৈ লওঁ। তাৰপিছত সিহঁত দুয়োজনে শুবলৈ গুচি গ'ল আৰু পিছদিনাখন ৰাতিপুৱা তৃষাই আকৌ সেই মাটিৰ তলত থকা ঘৰলৈ গুচি গ'ল। আণ্টি, মই মোৰ মাক সকলো কথা জনাই দিছো। এতিয়া তুমি আমাৰ ঘৰত মোৰ লগত থাকিব পাৰিবা। তাৰপিছত তৃষাই সেই মহিলাগৰাকীক নিজৰ ঘৰলৈ লৈ আহিল। সেই মহিলাগৰাকী আচলতে এজনী চুৱেল আছিল। এনেকৈ বহুত দিন বাগৰি গ'ল। তৃষাই সদায় নিজৰ কোঠাত সেই চুৱেলজনীৰ লগত কথা পাতি থাকিছিল। সেইবোৰ দেখি ময়ূৰীৰ কিবা আচৰিত যেন লাগিল আৰু এদিনাখন ময়ূৰীয়ে খানা লৈ তৃষাৰ কোঠালৈ গ'ল আৰু নিজ হাতেৰে তৃষাক খানা খুৱাব ধৰিলে। আৰু তৃষা, তুমিচোন কেইদিনমান আগতে তোমাৰ বান্ধৱীৰ কথা কৈছিলা। তেতিয়ালৈকে তুমি নিজৰ বান্ধৱীক ইয়ালৈ লৈ অহা নাই যে? মা,
মোৰ বান্ধৱীগৰাকীয়ে এতিয়া তোমাক লগ কৰিব নোখোজে। তাই কেৱল মোৰ লগতে থাকিব বিচাৰে আৰু এতিয়াও মোৰ কাষতে আছে। তুমি মোক খানা খুৱাই দিয়াৰ বাবে তাইৰ বৰ খং উঠিছে। তুমি কাৰ কথা কৈছা তৃষা? মা, মই মোৰ বান্ধৱীগৰাকীৰ কথা কৈছোঁ। তোমাৰ পিছফালে যে থিয় হৈ আছে। তৃষাৰ কথা শুনি ময়ূৰীয়ে তাইৰ চাৰিওফালে চালে, কিন্তু তাই সেই চৰাইজনীক দেখা নাপালে। কিন্তু তেতিয়াই ময়ূৰীয়ে তৃষাৰ সৈতে আন এটা ছায়া দেখিবলৈ পালে আৰু তাৰ পিছত ময়ূৰীয়ে সকলোবোৰ কথা বুজি পালে আৰু তাৰ পিছত তাই তাৰ পৰা গুচি গ'ল। তাৰ পিছত ময়ূৰীয়ে ৰাঘৱক ফোন কৰি সকলো কথা কৈ দিলে। হাৰি ৰাখক, হওক বা নহওক, আমাৰ ঘৰত নিশ্চয় কোনোবা চোৰেলৰ ছায়া আছে। যি চোৰেজনীয়ে মোৰ ছোৱালীজনীৰ লগত অনবৰতে থাকে। তাই অকলে অকলে কোঠাত কথা পাতি থাকে। আৰু তোমাৰ মনত আছেনে, আমি অহাৰ পিছদিনাই তাই মাটিৰ তলত ঘৰ থকা কোনোবা বান্ধৱীৰ কথা কৈছিল। মোৰতো বৰ ভয় লাগিছে ৰাঘৱ। তুমি চিন্তা নকৰিবা ময়ূৰী, আজি মই ঘৰলৈ উভতি যাওঁতে তান্ত্ৰিক বাবাজনক লৈ যাম। আৰু তাৰ পিছত ময়ূৰীয়ে তৃষাৰ ওপৰত নজৰ দিব ধৰিলে। তেতিয়াই তাই দেখা পালে যে তৃষাই তাইৰ কোঠাত অকলে অকলে কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি আছে। সেইবোৰ দেখি ময়ূৰীৰ বহুত চিন্তা লাগিব ধৰিলে আৰু চাওঁতে চাওঁতে সন্ধিয়া হৈ গ'ল। ময়ূৰীয়ে দেখা পালে যে কাৰোবাৰ লগত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে আৰু সেইবাবে ময়ূৰীয়েও তৃষাৰ পিছে পিছে যাব ধৰিলে। তাৰ পিছত তৃষাই সেই গাঁতটোৰ ভিতৰলৈ গুচি গ'ল। ময়ূৰীয়েও তৃষাৰ পিছে পিছে গাঁতটোৰ ভিতৰলৈ গ'ল। তেতিয়াই ময়ূৰীৰ ফোনত কল আহিল আৰু ময়ূৰীয়ে ৰাঘৱক ফোন কৰি সকলোবোৰ কথা কৈ দিলে। তাৰ পিছত চোৰেজনীয়ে ময়ূৰীৰ সন্মুখলৈ আহি গ'ল আৰু তাইৰ গলত চেপি ধৰি তাইক ক'বলৈ ধৰিলে, তোৰ ইমান সাহস, তই মোৰ অনুমতি নোলোৱাকৈ মোৰ ঘৰলৈ কেনেকৈ আহিব পাৰিলি? এইটো মোৰ ঘৰ হয়। মই ইয়ালৈ কেৱল মোৰ ছোৱালীক নিবলৈ আহিছোঁ। মোৰ ছোৱালীক মোৰ হাতত গতাই দিয়া। এতিয়া তোৰ তৃষা মোৰ লগত নহয়, মোৰ লগত থাকিব। এতিয়া তই মোৰ ছোৱালী হ'ব। নাই নাই আণ্টি, এতিয়া আৰু মই তোমাৰ লগত থাকিব নিবিচাৰোঁ, কাৰণ তুমি মোৰ মাক মাৰিব খুজিছা। মোৰ মাক এৰি দিয়া, তুমি বহুত বেয়া হয়। তৃষাৰ কথা শুনি চোৰেজনীয়ে তৃষাক এখন চকীত বান্ধি দিলে আৰু তাৰ পিছত চোৰেজনীয়ে ময়ূৰীক মাৰি পেলাব ধৰিলে। কিন্তু তেতিয়াই ৰাঘৱে নিজৰ লগত এজন তান্ত্ৰিক বাবালৈ সেই ঠাইলৈ আহি পালে আৰু তাৰ পিছত তান্ত্ৰিক বাবাজনে নিজৰ যাদু মন্ত্ৰৰে চোৰেজনীক বেহুচ কৰি দিলে। তাৰ পিছত তান্ত্ৰিক বাবাজনে সিহঁত গোটেইকেইটাকে লৈ সেই ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু সেই গাঁতটোত তেল ঢালি জুই লগাই দিলে। লগে লগে ঘৰটোৰ সৈতে চোৰেজনীৰ জ্বলি শেষ হৈ গ'ল আৰু এনেকৈ তৃষাই নিজৰ ভূত বান্ধৱীৰ পৰা মুক্তি পালে। এনেকুৱা ধৰণৰ কাহিনীবোৰ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব। ধন্যবাদ।